হেল্ল' গাইজ, কি খবৰ সকলো ভালে আছেনে? মই ভালে আছোঁ। যদি সকলোৱে ভালে আছে তেতিয়াহ'লে আজি নতুনকৈ ভিডিঅ' এটা বনাইছোঁ আৰু এয়া মৰ্ণিং ৱাকত গৈছোঁ মই ৰানিং কৰিবৰ কাৰণে আৰু ইণ্টাৰভিউ বেছিদিন নাই আৰু মোৰ গাও ভাল নাই, জ্বৰ আহিছে, কি হ'ব নাজানো আৰু এয়া ভৰি আছোঁ। আজি কাতি বিহু আৰু কাতি বিহুৰ মাজলৈ যাওঁ আহক। অলৰেডি এইফালে আকৌ ধানত বেছি যাবলৈ আমাক খুটি কাটি মানে সজাই থৈ দিছে, সন্ধিয়া হ'লে জনাব। আমাক সকলোৰে প্ৰিয় গাঁও মাতাকো পূজা দিছে আৰু প্ৰসাদ ফুলঙা দি সকলোকে পূজা দিছে গাঁও মাতা। আৰু গাঁও মাতা আমাৰ হৈছে ভগৱান, গাঁও মাতা পূজা দিছে আৰু সকলো পথাৰ নামিছে চাকি জ্বলাবৰ কাৰণে, চাকি বন্তি জ্বলাইছে, ধান হৈছে ভাল হয়, সুফলে হয় আৰু তাৰে কামনা কৰিছে। আৰু পথাৰতকৈ চাকি নিলে সকলো গাঁৱৰ ৰাইজৰ মানুহে এয়া এতিয়া বৰ্তমান হৈ আছে আৰু লাহেকৈ মই মানে আমাৰ ঘৰতো কৰিছোঁ কাতি বিহু অকণমান সৰুকৈ আৰু চাই থাকিব। তাকো দেখোন স্কিপ নকৰে, আপোনালোকে চাই থাকে ভিডিঅ'টো শেষলৈ। এইফালে লগৰজনে হাই দিছে। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে। ডাঙৰ চাকি জ্বলাবে, এয়া আকাশ বন্তি চাকিও জ্বলাইছে আৰু ডাঙৰ ইমান সুন্দৰ এটা পৰিৱেশ হৈছে, বহুতেই ভাল লাগিছে দেখা। আৰু এতিয়া ময়ো ঘৰত আহিলোঁ, ঘৰত আহি কিনে পুথি অকণমান পঢ়িলোঁ 3 আধ্যায়মান আৰু এয়া তুলসী গছৰ তলত পুথিকেইটা পুথি অকণমান পঢ়িবলৈ লৈছোঁ আৰু আপোনালোকে চাই আশীৰ্বাদ কৰিব আৰু চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ কাতি বিহুৰ উপলক্ষে আকৌ অনেক বছৰত লগ পাম কাতি বিহু উপলক্ষে। আৰু আজিলৈ মই এইখিনিতে বিদায় লৈছোঁ আৰু সকলোতে ভাল থাকে, সুফল থাকে আৰু তাৰে মই কামনা কৰিছোঁ আৰু সকলোকে এইটো ভিডিঅ'টো চোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিলৈ ইমানতে, বাই বাই। আকৌ এটা নেক্সট এটা ভিডিঅ'ত গৈ লগ পাম। Jonah